বিটিআর সরকারে কি কৰি আছে মাটি প্ৰধানৰ কথা আছে গৰীব দুখীয়া মানুহবিলাকৰ লগত মাটি নাই গতিকে সরকার হিসাবে মাটি দিবৰ কাৰণে কি কাৰ্যসূচী লৈছে এই কথাটো ইতিমধ্যে অলপ হলেও আমাৰ সন্মানীয় ইএম ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াই কৈ গ'ল আৰু গোটেই বিটিআর সরকারে কি পলিচি লৈ পেলাই সহায় কৰিব বিচাৰিছে কেনেকৈ মাটি দিব বিচাৰিছে এই কথা আমাৰ চিফ ডাঙৰীয়াৰ মুখৰ পৰা আমি শুনিবলৈ পাম আমাৰ অঞ্চলত অকল মাটিৰ সমস্যা নহয় গোটেই দিশত সমস্যা আছে ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ সমস্যা আছে যিসকলে পঢ়া শুনা কৰিলে MA BA পাছ কৰিলে ইঞ্জিনিয়াৰ ডক্টৰ হৈ গ'ল তেখেতসকলে নিবনুৱাৰ সমস্যা আছে চাকৰি বাকৰি নাই এইবোৰ কেনেকৈ সমাধান কৰিব পাৰে আৰু আহিব লগা দিনত আমাৰ ইমান মেধাৱী ছাত্ৰ ছাত্ৰীসকল আছে তেখেতসকলক আমাৰ সন্মানীয় আজি এই সভাত বহি থকা এডিশনেল ডেপুটি কমিশনাৰ নিচিনা আমাৰ সাৰ্কেল অফিচাৰ নিচিনা নিজৰ ল'ৰা ছোৱালী কেনেকৈ আমিও অফিচাৰ কৰিব পাৰোঁ আৰু ইয়াৰ কাৰণে চৰকাৰীভাৱে প্ৰমোদ বড়ো ডাঙৰীয়া আৰু BTCৰ চৰকাৰে কি কাৰ্যসূচী লৈছে কি পলিচি লৈছে আমাৰ ল'ৰা ছোৱালী সহায় কৰিবৰ কাৰণে এইবোৰ বহুত কথা আছে আমাৰ এই অঞ্চলৰ সবতকৈ ডাঙৰ এটা সমস্যা হ'ল পানী অকল সমস্যা বুলি চালে নহ'ব ইয়াৰ কাৰণে পানীৰ ওপৰত কি কাৰ্যসূচী লৈ পেলাই কি পলিচি লৈ পেলাই কি পৰিকল্পনা লৈ পেলাই কাম কৰিব বিচাৰিছে এইবোৰ কথা আছে বানপানী আহিলে গৰাখহনীয়া এই গৰাখহনীয়া কেনেকৈ ৰোধ কৰিব পাৰে বহুতো নতুন তেখেতসকলে পলিচি লৈ পেলাই কাম কৰি আছে এতিয়ালৈকে শুদ্ধ পানী খাবলৈ আমাৰ গাঁৱৰ মানুহবিলাকে পোৱা নাই গতিকে শুদ্ধ পানী এই কুঁৱাৰ পানীৰ পৰা আৰু বেছি ভাল পানী খুৱাবৰ কাৰণে তেখেতসকলে কি কাম কৰি আছে এইবোৰ কথা আমি জানিব লাগিব আবার কৃষি পথাৰত খেতি পথাৰত পানী যোগানৰ ব্যৱস্থা ক'বাত আছে ক'বাত নাই য'ত আছে ভাল য'ত নাই কেনেকৈ ক'বাত ইৰিগেশ্যন কৰি পেলাই ক'বাৰ পৰা নদী বনাই আনি পেলাই কেনেকৈ খেতি পথাৰত পানী যোগান দিব পাৰে এইবিলাকৰ কাৰণে কি পৰিকল্পনা লৈছে এইবোৰ কথা পাতিব লগা আছে আমাৰ দুখীয়া মহিলাসকলক কেনেকৈ সহায় কৰিব পাৰে বিমাৰ আজাৰ হৈ থকা কোনোবা কেঞ্চাৰ হৈছে কোনোবা যক্ষ্মা হৈছে এই বেমাৰী মানুহসকলৰ কাৰণে কি পৰিকল্পনা লৈ পেলাই সহায় কৰাত এটা কাম কৰি আছে বা কৰিব ওলাইছে এইবোৰ কথা আমিও জানিব লাগিব এইবোৰে আজি আমি ৰাজনীতিৰ কথা লৈ পেলাই বহুত কথা কোৱাটো আমি শুনিব পাওঁ মোবাইলত চাবলৈ পাওঁ কোনোবা কৈছে একদিন 2-3 দিন আগত এটা আমাৰ মাইনৰিটি মুছলিম ল'ৰা প্ৰমোদ বড়ো আপুনি আমাৰ মুছলিম গাঁও ক'ত ৰাস্তা বনাইছে আপুনি কওক আৰে ভাই ৰাস্তাটো কোনোবা বড়োৰ থাকে নেকি ৰাস্তাটো ৰাজবংশীৰ থাকে নেকি চৰকাৰে ৰাস্তা বনাইছে আসাম চৰকাৰে হাইৱে বনাই দিছে আমাক এই বেংগলৰ পৰা আহি পেলাই গুৱাহাটীলৈকে যোৱা ইয়াত কি অকল ৰাভাবিলাকে খোজ কাঢ়িছে অকল ৰাভাবিলাকে গাড়ী চলাইছে প্ৰমোদ বড়ো হয়তো চাই পেলাই ৰাস্তা বনাই নেকি হাগ্ৰামা সেইটো সময়ত এই বড়ো গাঁও সেই মুছলিম গাঁও বুলি ৰাস্তা বনাইছিল নেকি কোনেও সেই চৰকাৰৰ মানুহ তেনেকুৱা নবনায় যি পালে ৰাস্তা লাগে আমাৰ ৰাস্তা ভাল হ'বই লাগিব য'ত দলং নাই দলং হ'বই লাগিব আৰু সেই কামটোহে প্ৰমোদ বড়ো কৰি আছে UPPL চৰকাৰ সেইটোহে কৰি আছে কিনো বেয়া কাম কৰিছে আজি কৈ আছে কোনোবা যে মুছলিম ভাইসকলে আমাৰ লগত আছে আমাৰ জিকাটো নিশ্চিত বাপৰে বাপ এটা জাতিক লৈ পেলাই ৰাজনীতি কৰিব বিচাৰিছে ক'ত দেখিছে যে মুছলিমসকলে অকল কাৰবাৰ লগত আছে আমিতো চাই আছো UPPLৰ লগত মুছলিম বড়ো ৰাজবংশী নেপালী বঙালী অসমীয়া সব জাতি গোষ্ঠী একগোট হৈ পেলাই আজি UPPLৰ ৰাজনীতিৰ আগভাগ লোৱাটো আমি দেখিবলৈ পাইছোঁ তেখেতসকলে ভাবিছে যে বড়োসকলৰ ভোট যদি আমি নাপাওঁ তেতিয়াহ'লে মুছলিমসকলৰ ভোট আমি বেছি পাব লাগিব কাৰণ মুছলিমৰ জনসংখ্যাটো হ'ল বড়োৰ অলপ কম বা বড়োৰ নেক্সটতে আছে
দ্বিতীয় সেই পপুলেশ্যন ৱাইজ 2 নম্বৰত আছে মুছলিম, 1 নম্বৰত আছে বড়ো। গতিকে BPFৰ নেতাসকলে চাই আছে যে এইবাৰ আমি বড়োসকলৰ ভোট নাপাওঁ, গতিকে মুছলিম ভোটটো আমি বেছি পাব লাগিব, নহ'লে আমি হাৰি যাম। এইটো কথা এতিয়া নিৰ্ণয় কৰিব, আপোনালোকৰ ভৱিষ্যত নিৰ্ণয় কৰিব মুছলিম ভাইসকলে। কাৰ লগত থাকিলে সঁচা সঁচাকৈ আমি বিচৰা যি অঞ্চলত শান্তি লাগে, মাৰা কাটা আমাক নালাগে, অঞ্চলত আমাক উন্নয়ন লাগে, গৰীব দুখীয়া হোৱাটো আমাক নালাগে। চবে চবক মান সন্মান দি পেলাই, প্ৰত্যেক জাতিয়ে অন্য জাতিক মান সন্মান দি পেলাই আমি দাদা ভাই বাই ভনীৰ নিচিনা একেলগে এই BTCত বসবাস কৰিম, সংসাৰ কাম, মাৰা কাটা কৰি পেলাই কাকবা ডাউন কৰা, কাকবা অন্যায় কৰা, এই তেনেকুৱা ৰাজনীতি আমাকতো নালাগে। গতিকে আপোনাৰ ভৱিষ্যত নিৰ্ণয় কৰাৰ অধিকাৰ, এই দায়িত্ব আপোনালোকৰ হাততে আছে। এতিয়াই চিন্তা কৰক কোন দলৰ লগত থাকিলে আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত ভাল হ'ব, কোন দলৰ লগত থাকিলে আমাৰ অঞ্চলৰ উন্নয়ন হ'ব, কোন দলৰ লগত থাকিলে আমি প্ৰত্যেক জাতি গোষ্ঠীয়ে একগোট হৈ পেলাই সংসাৰ খাব পাৰিব। এইবোৰ কথা আপোনালোকে চাওক। মই BPF দলৰ ভাইচ প্ৰেচিডেণ্ট আছিলোঁ। মই যোৱাবাৰ MP ইলেকশ্যনৰ BPF দলৰে MP কেণ্ডিডেট আছিলোঁ। আপোনালোকৰ এই এলেকা ধুবুৰী সমষ্টিৰ হোৱাৰ কাৰণে মই মিটিং বহুত ঠাইত আহিব পৰা নাই, এই অঞ্চলত মই গোটেই মিটিং কৰিছোঁ। গতিকে চাওক, ইমান কৰা সত্ত্বেও আপোনালোকে পৰ্বতজনৰ মানুহসকলে কাক সহায় কৰিছিল যোৱা ইলেকশ্যনৰ সৈতে আপোনালোকে চাব। UPPL জিকিছে। গতিকে কথা স্পষ্ট। আজি BPFৰ নেতাসকলেও কয় চাকৰি বাকৰি দিব লাগে, কংগ্ৰেছৰ নেতাসকলেও কয় চাকৰি বাকৰি দিব লাগে, নিবনুৱা সমস্যা বেছি হৈছে। BJPৰ নেতাসকলেও কয় চাকৰি পাব লাগে, নিবনুৱা সমস্যা বেছি আছে। আমিও কৈ আছোঁ ভাই, আমিও কৈ আছোঁ চাকৰি কেনেকৈ দিব? সব গভৰ্ণমেণ্ট চাকৰি দিব পাৰিব নেকি? মই ভাবোঁ আমেৰিকা ডোনাল্ড ট্ৰাম্পক সব ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিয়া নাই। ক'ত চাকৰি পায়? আমাৰ মানুহবিলাক আমেৰিকাত যায়, আমাৰ মানুহবিলাকে ডুবাইত যায়। ক'ত কাম কৰে ভাই? সব কোম্পানীত কাম কৰে, কোম্পানী হয় না নহয়? আজি চাওক গুৱাহাটীৰ মানুহবিলাকে ক'ত কাম কৰি আছে? কোম্পানী। আমাৰ ইয়াৰ পৰা ল'ৰা ছোৱালী মাদ্ৰাছৰ চেন্নাইত যাইছে, বেংগালোৰত গৈছে, ক'ৰবাত কেৰেলাত গৈছে, ক'ত কাম কৰিছে ৰে ভাই? চৰকাৰী চাকৰি দিছে নেকি? সব কোম্পানীত কাম কৰিছে। এতিয়া আমাৰ ল'ৰা ছোৱালী কাম নাপায়। আমাৰ সেই গাৰো মানুহবিলাকে, বড়ো মানুহবিলাকে, বেছিকৈ আমাৰ ৰাভা মানুহবিলাকে, ট্ৰাইবেল মানুহবিলাকে কাম নাই। যি তামোল এটা দুটা গছ আছে বেছি পেলাই কি কৰি আছে? মদ খাই আছে, মাংস খাই আছে, ঘৰ ভাঙি গৈছে না কি হৈছে? ল'ৰা ছোৱালীয়ে পঢ়িছে না পঢ়া নাই, ধ্যান নাই, পইচা নাই, কাম পাব লাগিব। এৰি পেলাই জাগা এৰি পেলাই গ'ল কেৰেলাত। এইফালে নিজৰ মহিলা কি কৰি আছে, ল'ৰা ছোৱালী কি কৰি আছে জ্ঞানত নাই। কিয় হ'ল? কাম নাই। গতিকে চবেই কাম বিচাৰিছে ভাই। কাম বিচৰাত এতিয়া ইণ্ডাষ্ট্ৰী আহিব বিচাৰিছে। 1 পইচা 2 পইচাৰ নহয়, 40,000 কোটি টকাৰ ইণ্ডাষ্ট্ৰী বনাব ভাই। 40,000 কোটি আমাৰ তাত সব নাহে। লোহা কিনি আনিব, অমুক তমুক কিনি আনিব, পইচা বেছি ভাগ সেইফালে যাব। আমাৰ এই জাগাত যিবিলাকে বিল্ডিং বনাব, মিস্ত্ৰী কাম কৰিব, লেবাৰ কাম কৰিব, সিহঁতৰ পৰিয়ালতো কমচে কম 40,000 কোটিৰ ভিতৰত 10,000 কোটি টকা আমাৰ জাগাতে ঘূৰিলে হয়। সেই পইচাটো আমিও পালো হয়। এই কথাটো মানে না নামানে? আৰে ভাই, কোনে আহি পেলাই তোমাক ভাত খুৱাব, কাম কৰি খাব পাব? এইটোহে। আজি সেইটোকো যদি নালাগে বুলি কয়, কিবা যদি সমস্যা আছে, এই সমস্যাৰ সমাধানৰ ৰাস্তা আছে, কথা পাতি পেলাই কি ৰাস্তা কৰিলে
মানুহবিলাকে কষ্ট নাপায় কাৰোবাৰ মাটি যাব এই মাটিটো কাৰ ভাই হা দে আপুনি আউগ্ৰি লৈছে নঙা আউগ্ৰিনা লাবাই ইয়াৰোতো পইচা পাব লাগিব পইচা নিদিয়াৰ কথা কোৱা নাই আপোনাৰ তামোল গছ আছে ইয়াতো কম্পেনসেশ্যন পাব লাগিব ৰাবাৰ গছ আছে কম্পেনসেশ্যন পাব লাগিব সরকার এই জঙ্গলের কয়েকটা শাল গছ আপনার বাউন্ডারিত আছে ইয়ার কারণেও পয়সা পাব এতিয়া যদি আকৌ এইবোৰ কাম কৰিব নিদিয়ে আৰু পিছত কয় বিটিআর সরকার ফ্ৰমৰ বড় চাকৰি দিয়া নাই চাকৰি দিব নোৱাৰে গতিকে তেনেকুৱা সরকার আমাক নালাগে এই বিটিসিক আমাক নালাগে বলে কলে আপনার ল'ৰা ছোৱালী চাকৰি পাবনে আপোনালোকে যাই থাকিবৰ কাৰণে কিবা কাম কৰিব পাবনে মইতো দেখা নাই কোনবা মুসলিম মানুহ আন্দোলন কৰাটো মই দেখা নাই কোনবা ৰাজবংশী মানুহ আন্দোলন কৰাটো মই দেখা নাই আরে আমার বড় বিলাকে আন্দোলন করিবর কারণে আন্দোলনের নামত রাস্তাত ওলাইছে নাকি নহয় উচুটুনি দিছে ভাই উচুটুনি আগতো দুই এজনহে আছিল তাৰপিছত 10-20 জন হৈ গ'ল 100-200 হৈ গ'ল এতিয়া হাজাৰত হৈ গৈছে কোকৰাঝাৰৰ পৰা আহি খাইবা নেতাবিলাকে বেডিং থপলা লৈ পেলাই ইয়াতে থাকিছে গাঁৱে গাঁৱে সোমাই পেলাই কৈছে আন্দোলন কৰক ঝাড়ু ল ঝাড়ু আমার তো অস্ত্র ফস্ত্র নাই ঝাড়ু লো হাতত এই নেতাবিলাক আহিলে অফিসারবিলাক আহিলে ঝাড়ু লৈ পেলাই খেদি দিয়ক এইটো হয় এইটো কি সভ্যতা হয় নাকি হ্যাঁ আপনার ভবিষ্যৎ নির্ণয়ের কাম সেইটো হয় নাকি লাভ নাই আজি ৰখাব নোৱাৰে আমাৰ এই গৰীব দুখীয়া মানুহবিলাকক আপোনালোকক চাই পেলাই চৰকাৰে যি পদ্ধতি লৈছে ইয়াৰ পৰা আৰু পিছুৱাই যোৱা নহব কাম নালাগে নাকি দাদা হা আমি তো বুঢ়া হৈ গলো যিকোনো প্ৰকাৰে আমি খাই মৰিব পাৰিম আপনার ল'ৰা ছোৱালী কি কৰিব হা আজি আপনার জামাই কাম নাই আপনার ছোৱালী কাম নাই কি কৰিব আমার নাতিনি এইবোৰ কি কৰিব হা কি কৰি খাব আমাক লাগিব ইমান ডাঙৰ এটা কামটো যদি এতিয়া ইঞ্জিনিয়াৰিং কলেজ পড়া কোকৰাঝাৰৰ ইঞ্জিনিয়াৰ কলেজ হল তাতে ইলেকট্ৰিক্যাল ইঞ্জিনিয়াৰ কমসে কম বিটিসিৰ 100-200 জন মান এনে বহি আছে সাইটেত পড়া ইলেকট্রিক্যাল ইঞ্জিনিয়ার বিলাকে এনে চাকরি নাপায় বহি আছে IITত পড়া ইলেকট্রিক্যাল কিবা পড়া একো কাম নাই এনে বহি আছে আমার ইয়াত 15,000 যদি চাকরি দিয়ে 15,000 এই অঞ্চলৰ পৰা এই আপনার ফৰবৰ জোৱাৰ ভিতৰত তেনেকুৱা 15,000 মানুহ ওলাবনে বিটিসি পালৰ পৰা 15,000 মানুহ ইয়াত যদি চাকৰি পায় কিনো বেয়া হা যিবিলাকে আহি পেলাই মাটি দিব নালাগে ইণ্ডাষ্ট্ৰি আমাক নালাগে পলিউশন এই বঠা বেয়া হ'ব বলে পলিউশন হৈ পেলাই মৰিব বলে এইটো কি কথা যিবিলাকে ইয়াত আহি পেলাই আন্দোলন কৰিব দিছে তেখেতসকলে চালাকাটিত কৰিছে চালাকাটিত কাম কৰি আছে বেলেগ ইণ্ডাষ্ট্ৰি নাই এই চালাকাটি ইণ্ডাষ্ট্ৰি চালাকাটিটো সৰু এইটো ডাঙৰ কোনে বনাইছে চালাকাটি যিটি থাৰ্মাল পাৱাৰ কোনে বনাইছে এই যে বনোৱা মানুহ এজন এই যে খাম্পা বৰগিয়াৰী এজন মৰিছিলে 20-25 বছৰ এনে পৰি থাকিছিল ইণ্ডাষ্ট্ৰি বিটিসি হোৱাৰ পিছত আমি প্ৰাইম মিনিষ্টাৰ মনমোহন সিঙক ৰিকুৱেষ্ট কৰিছো যে স্যাৰ আমাৰ জাগাত ইণ্ডাষ্ট্ৰি নাই BRPLG ইণ্ডাষ্ট্ৰি ঢালিগাঁও 50% সাবসিডি দি পেলাই আপোনালোকে হেতু কোনো ৰকম ৰক্ষা কৰিলে এতিয়া ভাঙা সিঙা হৈ পেলাই চালাকাটি যি থাৰ্মাল পাৱাৰ এটো এনে পৰি আছে আপুনি যি কোনো প্ৰকাৰে হেতু ৰিভাইভ কৰক বলে আমি চন্দন ব্ৰহ্ম মই বিশ্বজিৎ দিমাৰে আৰু কয়েকজন নেতাবিলাকে গৈ পেলাই আমি অনুৰোধ জনাইছো মনমোহন সিং প্ৰাইম মিনিষ্টাৰক তেখেতে অফিচাৰবিলাকক মাটি পেলাই হেতু চাব দিছে ভাল কথা এইটো সময়ত সারা ভারতত এই খাৰেনৰ পাৱাৰ সেক্ৰেটাৰী আমাৰ ব্ৰহ্ম আছিল ব্ৰহ্ম এই গোসাইগাঁৱত বড় মানুহ IAS অফিচাৰ তেখেতে আহি পেলাই চাই গোটেইটো কৰিছে এতিয়া চালাকাটি ইণ্ডাষ্ট্ৰি ইয়াৰ কাৰণে হৈছে হাজাৰ মানুহে তাতে কাম কৰি আছে
তেতিয়া নাম লৈছে আমাৰ মাননীয় সন্মানীয় আমাৰ ইএম ৰঞ্জিত বসুমতাৰীয়ে কয় একজন মানুহৰ ব্যক্তিৰ নাম লৈছে ভাল ক'ব লাগিব যি লাজ নকৰে নেকি যি মানুহবিলাকে চালাকাটি ইণ্ডাষ্ট্ৰীত কৌটি টাকা খামাই আছে আৰু সিহঁতে আহি পেলাই ইয়াত নালাগে বুলি কৈ আছে সেইটো কি কথাৰে बर'आवसो बुंनो बाखि थालांसै गोलाव बुंफ्रांबाय आङो जाहा दैदेनगिरिनिफ्राय ओंखारनांगौ खोथाया बे फावसायफिननाय जानाय नङा बिनि मोजांखौ जोङो दा नुनाय नङा दिनै सोर ओंखारदों बे रायग्राफोर गाज्रि मोनग्राफोर बोराबग्राफोर मेगन साग्राफोर बिसोरसो गैला जाय बिथांमोननि अबस्थाया नाय बिसोरनो बे रोखोम खालामगासिनो दं इन्डास्ट्रि जानांगोन सोरनिबा न'खरा एसे बोरैबा जादोंब्ला मानो जोंलाय मानोथ' नेथा जादों मानो गभर्नमेन्ट जादों बिथांमोनखौ बोरैहाय साबसिन खालामनानै हानो न' फिसामोन न' गिदिराव बोरै थाहोनो साख्रि गैयामोन बेवहायनो बोरै साख्रि मोनहोनो जों सान्दों आइफोर आफाफोर खोनासं जे बे इन्डास्ट्रिखौ बानायोब्ला ओइ इन्डास्ट्रिखौ जुदि बनाय 4 বছৰ মান লাগিব বছৰब्रैसो नांगोन बेखौ গতিকে আমাৰ যিমান ল'ৰা ছোৱালী তাত চাকৰি কৰিব পৰা আছে তেখেতসকলক এই কোম্পানীৰ দ্বাৰাই আমি বেলেগ ইণ্ডাষ্ট্ৰিত লৈ গৈ ট্ৰেনিং দিয়াম ট্ৰেনিং খালামनाय होगोन ट्रेनिं बिसोरखौ लांजोबगोन 15,000 20,000 मानसिखौ लांनानै दस्रा इन्डास्ट्रियाव मावहोनानै बेखौ रोंहोगोन गियान होगोन बेनि उनाव जेब्ला 4 बोसोरनि उनाव बे इन्डास्ट्रिया फैबाय बिसोरखौनो गासिबो बेवहाय सोजोबनानै बे इन्डास्ट्रिखौ सालायनाय जागोन रावहाबो बेवहाय लकसान गैया आं सिदा बुंबाय जोबथारनायाव মই আজি আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া আৰু সকলো আমাৰ নেতাসকলক ধন্যবাদ দিছোঁ আকৌ সেই পদবজৰা বাকীক মৰম কৰি পেলাই ভাল পাই এইটো প্ৰমাণিত হৈছে মই আকৌ আমাৰ শ্ৰদ্ধেয় ৰাইজক মোৰ অন্তৰক শ্ৰদ্ধা জনাই আৰু এবাৰ প্ৰণাম জনাই মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ